আজি জিলাৰ উপায়ুক্ত মহোদয়, প্ৰাক্তন বিধায়িকা মহোদয়, অসম সাহিত্য সভাৰ সংবিধান পৰ্যায়কে ধৰি সকলো কেন্দ্ৰীয় জিলা আৰু স্থানীয় কৰ্মকৰ্তাবৃন্দ আৰু মোৰ অতি আদৰৰ আনন্দিত হৈছোঁ। হেমচন্দ্ৰ বৰুৱাৰ সাহিত্যিক, সামাজিক, ভাষিক এইবিলাকৰ বিষয়ে নগেন ঠাকুৰ ছাৰে কৈ যোৱাৰ পিছত মই আৰু তাকে দোহৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু এষাৰ কথা কৈছোঁ যে যেনেকে আধুনিক ৰুছ সাহিত্য নিকোলাই গগলৰ অভাৰকোটৰ জেপৰ পৰা জন্ম হোৱা বুলি কোৱা হয়। অভাৰকোটটো নিকোলাই গগলৰ এটা বিশ্ববিখ্যাত শ্ৰুতিগল্প আৰু আধুনিক ৰুছ সাহিত্য সেই পইণ্টটোৰ পৰা, সেই বিন্দুটোৰ পৰা আৰম্ভণি হোৱা বুলি কোৱা হয়। তেনেদৰে আধুনিক অসমীয়া ভাষা আৰু সাহিত্য হেমচন্দ্ৰ বৰুৱাৰ অলৌচুলাৰ জেপৰ পৰাই জন্ম হোৱা বুলি ক'লে অত্যুক্তি কৰা নহয়। আমি সকলোৱে আজি পৰ্যন্ত সেই ভাষা, সেই ৰীতি, সেই নিয়ম নীতি আমি সকলোৱে তাকেই পালন কৰি আহিছোঁ, ব্যৱহাৰ কৰি আহিছোঁ আৰু আধুনিক অসমীয়া ভাষাটো গঢ়ি তোলাৰ ক্ষেত্ৰত যিকোনো এটা ভাষা গঢ়ি তোলাৰ ক্ষেত্ৰত যি দুটা অত্যন্ত প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ কাম, যি দুটাৰ অবিহনে এটা আধুনিক ভাষা কাহানিও গঢ়ি তুলিব পৰা নাযায়, সেই দুটা কাম এখন অভিধান, প্ৰামাণিক অভিধান, যিখনে ভাষাটোৰ স্বৰূপ নিৰ্ণয় কৰি দিব আৰু এখন ব্যাকৰণ, যিখনে ভাষাটো প্ৰয়োগৰ ভিত্তি তৈয়াৰ কৰি দিব, সেই দুটা কাম হেমচন্দ্ৰ বৰুৱাদেৱে কৰি অসমীয়া ভাষাক এটা বৰ অধিক কৰি আজি এই দিনটো মই তেখেতৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে যিমান দিন অসমীয়া ভাষাত থাকিব সিমান দিন হেমচন্দ্ৰ বৰুৱাৰ প্ৰীতি উজ্জ্বল হৈ জীয়াই থাকে। অসমৰ আধুনিক লিখক লেখিকাসকলৰ ভিতৰত অন্যতম শক্তিশালী গল্পকাৰ, ঔপন্যাসিক, নিবন্ধকাৰ আৰু সম্পাদিকা হ'ল অনুৰাধা শৰ্মা। এখনৰ পিছত এখনকৈ বিভিন্ন ৰসৰ, বিভিন্ন গাঁথনিৰ, বিভিন্ন থিমৰ বিষয়বস্তু উপন্যাস তেখেতে আমাক দি আহিছে। জীৱনীমূলক উপন্যাসৰ ভিতৰত এখন শ্ৰেষ্ঠতম উপন্যাস মেৰেং বুলি আমাৰ ঠাকুৰ ছাৰে কৈ গৈছে। মই ভাবোঁ আৰু এখন উপন্যাস জলছবি, সেইখনো এখন অত্যন্ত সুন্দৰ উপন্যাস আৰু মানৱীয় সম্পৰ্কৰ বিষয়ে ইমান সংবেদনশীল দ্বিতীয় এখন উপন্যাস মই খুব কমেই পঢ়িছোঁ। আমি আশা ৰাখিছোঁ যে
সৃষ্টিশীল জয়যাত্ৰা অব্যাহত থাকক আৰু অসমীয়া সাহিত্য তেখেতৰ অৱদানেৰে আৰু অধিক সমৃদ্ধ হৈ অনুৰাধা শৰ্মা পূজাৰীৰ লগত মোৰ সম্পৰ্ক আৰু এটা কথা হ'ল যে মোৰ স্কুলীয়া কালৰ বন্ধু একে শ্ৰেণীৰ প্ৰদীপ পূজাৰী তেওঁ গতিকে সেইটো এটা উপৰুৱা অন্যতম সম্পৰ্কৰ দিশ মই আশা ৰাখিছোঁ যে আজি এই বিশেষ অনুষ্ঠানটোত তেখেতৰ কৃতিয়ে সাহিত্য ৰসিকসকলৰ পৰা অধিক স্বীকৃতি আৰু সন্মান লাভ কৰিব। আজি এটা কথা মাত্ৰ কৈ মই মোৰ এই ভাষণ সামৰণি পেলাব খুজিছোঁ। সেই কথাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ। আজি এই সময়ছোৱাত অসমীয়া ভাষা আৰু সাহিত্যৰ ভৱিষ্যত সম্পৰ্কে আমি সঁচাই অতি সন্দিহান হৈ পৰিছোঁ। অসমীয়া ভাষা অহা শতিকালে জীয়াই থাকিবনে? জীয়াই থাকিব। এই মুখেৰে কথা কোৱা ভাষা হিচাপে, ঘৰুৱা আমি ঘৰত কথা কোৱা এটা ভাষা হিচাপে, বজাৰত কাজিয়া কৰা এটা ভাষা হিচাপে, টিভি চেনেলৰ এটা ভাষা হিচাপে জীয়াই থাকিব। সেই বিষয়ে কোনো সন্দেহ নাই। কিন্তু এটা বৌদ্ধিক ভাষা হিচাপে, এটা সাহিত্যিক ভাষা হিচাপে ই জীয়াই থাকিব নে নাথাকে সেইটোৱে কিন্তু সংগত সন্দেহৰ আজি অৱকাশ আছে। পৃথিৱীৰ ভিতৰত যেতিয়ালৈকে ভাষা এটাই এটা বৌদ্ধিক ভাষা হিচাপে, এটা সাহিত্যিক ভাষা হিচাপে স্বীকৃত নহয়, তেতিয়ালৈকে ই কিন্তু এটা পূৰ্ণাংগ মৰ্যাদা সম্পন্ন ভাষাৰ সন্মান লাভ নকৰে। আজি অসমীয়া ভাষা আপোনালোকে মনত পেলাওকচোন, যোৱা ৫টা বছৰত কোনখন বৌদ্ধিক গ্ৰন্থ ওলাল যিখনক আপুনি ক'ব যে এইখন এখন খুব ভাল কিতাপ ওলাল, যিখনে আমাক সকলোকে ভবাই তুলিছে বা আমাক সকলোকে অনুপ্ৰাণিত কৰিছে। তেনেধৰণৰ গ্ৰন্থ কিন্তু ওলোৱা কমি গৈছে। দৰাচলতে পৃথিৱীৰ বিভিন্ন বিষয় সম্পৰ্কে, বিভিন্ন বিষয়ৰ ওপৰত আৰু সমসাময়িকভাৱে গুৰুত্বপূৰ্ণ বিষয়বিলাকৰ ওপৰত, যেনে এটা গুৰুত্বপূৰ্ণ বিষয় যিটো আমাৰ সকলোৰে জীৱন অহৰহ চুইছে, এই পৰিৱেশ পৰিৱৰ্তনৰ, জলবায়ু পৰিৱৰ্তনৰ যিটো ক্লাইমেট চেঞ্জৰ যিটো দিশ, সেই বিষয়ে আমাৰ অসমীয়া সমাজে জানিব নালাগে নেকি? জানিব লাগে, বুজি পাব লাগে, আৰু এই ক্ষেত্ৰত আমাৰ কৰণীয় কি সেই কথাটো আমি জানিব লাগে। কিন্তু অসমীয়াত আমি তেনে এখন কিতাপ নাপাওঁ। সমসাময়িক ৰাজনীতি সম্পৰ্কে আমাৰ কাকতত কোনো আলোচনা নাই। প্ৰত্যেকটো আন্তৰ্জাতিক ৰাজনীতিৰ পৰিৱৰ্তনে আমাৰ কিন্তু জীৱনৰ সাংঘাতিক পৰিৱৰ্তন। ট্ৰাম্পে ইৰানৰ, আমেৰিকাৰ প্ৰেচিডেণ্ট ট্ৰাম্পে ইৰানৰ পৰা খাৰুৱা তেল কিনা বন্ধ কৰি দিছে। লগে লগে আমাৰ ইয়াত আলু পিঁয়াজৰ দাম বাঢ়ি যাব, কাৰণ তেলৰ দাম বাঢ়ি যাব, পৰিবহণৰ দাম বাঢ়ি যাব, আলু পিঁয়াজৰ দাম বাঢ়ি যাব, আমি বেছি পইচা দি খাব লাগিব। এই যে আন্তৰ্জাতিক দিশবিলাকৰ কথা,
পাৰমাণৱিক দিশবিলাকৰ কথা এইবিলাক অসমীয়াত চাওকচোন আজিকালি কাকতে পত্ৰ আলোচনা একেবাৰে নোহোৱা হ'ল কিন্তু ৮০ দশকত এই আলোচনাবিলাক কিন্তু আছিল যথেষ্ট গুৰুত্ব সহকাৰে তেতিয়া সাংবাদিক আৰু সম্পাদকসকলে এই বিষয়বস্তু গ্ৰহণ কৰিছে এতিয়া প্ৰান্তিকৰ পাতত কেতিয়াবা ওলাই থকা প্ৰবন্ধৰ বাহিৰে আপুনি কিন্তু বহল মিডিয়াখনত বহল সংবাদ পত্ৰৰ জগতখনত এই বিষয়বিলাকৰ আলোচনা নাপায় দেশীয় ৰাজনীতিৰ পৰিৱৰ্তন আমি সদায় আমি অসমীয়া জাতীয় যি আমাৰ অহংকাৰ আমাৰ যি গৌৰৱ তাকে উচ্চ স্থান দি আহিছোঁ আমি অহৰহ বাট বিচাৰিছোঁ কেনেকৈ আমি অসমীয়া জাতিটোক আৰু বহল আৰু শক্তিশালী কৰি তুলিব পাৰোঁ এই সময়ত যিবোৰ শক্তিৰ আমি সন্মুখীন হ'ব লগা হৈছে যেনে ৰাষ্ট্ৰবাদৰ নিচিনা ধ্যান ধাৰণা সেই কথাবিলাক কিন্তু আমি জানিব লাগে বৌদ্ধিকভাৱে জানিব লাগিব যে এইটো কি সেইটো কি এনেই অন্ধভাৱে এইটোক সমৰ্থন বা সেইটোক সমৰ্থন কৰিলে নহয় ৰাষ্ট্ৰবাদী ধ্যান ধাৰণা ঊনবিংশ শতিকাতে শেষ হৈ গৈছে বেছি এতিয়া আৰু আধুনিক পৃথিৱীত তাৰ বিশেষ কোনো ভূমিকা নাই আৰু ভাৰততো নাই কিয় যে ব্ৰিটিছৰ বিৰুদ্ধে যেতিয়া আমি সংগ্ৰামত অৱতীৰ্ণ হৈছিল তেতিয়া ভাৰতীয় ব্ৰিটিছে কৈছিল যে এখন দেশ হ'ব পাৰে নেকি সব মানুহ বেলেগ বেলেগ সব ইমানবোৰ জাতি আছে তামিল তেলেগু কান্নাড় অসমীয়া বঙালী এইবিলাক এখন দেশ কাহানিব হ'ব পাৰে নেকি তেতিয়া আমি কেইটামান ঐতিহাসিক সিদ্ধান্ত লৈছোঁ আমি মানে আমাৰ তেতিয়াৰ পূৰ্বপুৰুষসকল যে স্বাধীন ভাৰতখনত ভাষাৰ ভিত্তিত প্ৰদেশবিলাক গঠন হ'ব তাৰ অৰ্থ এইটো যে প্ৰত্যেকটো ভাষাক মৰ্যাদা দিয়া প্ৰত্যেকটো ভাষাভাষী মানুহক দেশখনৰ ভিতৰত এটা স্বতন্ত্ৰভাৱে নিজৰ পৰিচয় বচাই ৰখাৰ সুবিধা দিয়া আৰু সেই বস্তুটো যেতিয়া সেই সময়ৰ স্বাধীনতা সংগ্ৰামৰ যিখন প্লেটফৰ্ম আছিল সেই ভাৰতীয় জাতীয় কংগ্ৰেছতো গৃহীত কৰা হৈছিল এটা প্ৰস্তাৱ হিচাপে যে স্বাধীনতাৰ পিছত যেতিয়া ৰাজ্যবিলাকৰ পুনৰ্গঠন হ'ব এইবিলাক ভাষাৰ সেইবাবে হ'লো সংবিধান যেতিয়া প্ৰণয়ন হ'ল ৮ম অনুচ্ছেদত ২২টা ভাষা সূত্ৰবদ্ধ কৰা এই গোটেইবিলাকে এক বহুজাতিক ভাৰতবৰ্ষ বহু জাতৰ ভাৰতবৰ্ষ বহু ধৰণৰ লোকৰ সন্মিলিত প্ৰচেষ্টাৰে এখন দেশ ভাৰতবৰ্ষ গঢ়ি উঠাৰ ভিত্তি তৈয়াৰ কৰি দিছিল আৰু সেইমতে আমি আজিলৈকে আগবাঢ়ি আহিছোঁ সোভিয়েট ৰাছিয়া ভাঙি গ'ল ৭০ বছৰত কিন্তু ভাৰত শক্তিশালীভাৱে জীয়াই আছে আজি যদি সেই কম্পেক্ট বিটুইন ইণ্ডিয়ান পিপল ভাৰতৰ বিভিন্ন জাতিৰ মানুহসকলৰ মাজত যি বিশ্বাসৰ অংগীকাৰ স্বীকৃত হৈছিল সেইটো যদি আজি ভাঙি দিয়া যায় ভাৰতবৰ্ষ ভাঙি যাবলৈ দেৰি নালাগে হিন্দী
যদি সকলৰ ওপৰত জাপি দিয়া হয় সাউথৰ এখন ৰাজ্য নাথাকে আমিবোৰ থাকিম আমি চাকৰ জাতি আমি লগে যাম কিন্তু দক্ষিণৰ এখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত ৰাখিব নোৱাৰে তেনেকুৱা এটা পৰিস্থিতি যাতে নহয় আমি যাতে অখণ্ড ঐক্যবদ্ধ বহুজাতি বহুভাষিক ভাৰতবৰ্ষ জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমি বৌদ্ধিকভাৱে সচেষ্ট হ'ব লাগিব আমাৰ আলাপ আলোচনাবোৰ তেনেকুৱা হ'ব লাগিব আমাৰ ভাৱনা চিন্তাবোৰ তেনেকুৱা হ'ব লাগিব সাম্প্ৰদায়িক চিন্তা ভাষাৰ ক্ষেত্ৰত হওক ধৰ্মৰ ক্ষেত্ৰত হওক বৰ্ণৰ ক্ষেত্ৰত হওক আমি কোনোদিনেই প্ৰশ্ৰয় দিব নালাগে আৰু আধুনিক অসমীয়া সাহিত্যও এই মূল্যবোধবিলাকক প্ৰতিফলিত কৰিব লাগিব যদি পাৰে যদি অসমীয়া আধুনিক সাহিত্য আৰু সাহিত্যকাৰবিলাক এই মূল্যবোধবিলাকক প্ৰতিফলিত কৰিব পাৰে তেতিয়াহ'লে জাতি হিচাপে ভাষা হিচাপে এক অগ্ৰণী সাহিত্য হিচাপে আমি জীয়াই থাকিম আজি অসমীয়া সাহিত্যৰ যিটো বৌদ্ধিক বিকাশ সি সঠিক বাটেৰে গৈ আছে কিন্তু এই বাট যদি পথভ্ৰষ্ট হয় এই পথ যদি ভ্ৰষ্ট হয় যদি আমি বৌদ্ধিক অন্বেষণ গৱেষণা এৰি দিওঁ যদি আমি সৃষ্টিশীল কাম কাজ এৰি দিওঁ নিজৰ ঐতিহ্যৰ ওপৰত থিয় দি আমি যদি আমাৰ পৃথিৱীখনক চাবলৈ নিশিকো তেতিয়াহ'লে আমি ভৱিষ্যতলৈ কিন্তু আগবাঢ়ি যাব নোৱাৰিম সিদিনাখন এখন আলোচনা চক্ৰত মই কৈছিলোঁ যে অসমীয়া সাহিত্য সৃষ্টিশীল সাহিত্য গল্প উপন্যাসৰ আচল সঁজুলি কি কোনবিলাক সঁজুলিলৈ আমি উপন্যাস বা সাহিত্য নিৰ্মাণ কৰিম মই কৈছিলোঁ যে আমি আমাৰ সঁজুলি বহুত চিনিয়ে পোৱা নাই যে অসমৰ ৩০০ বছৰ জুৰি আমাৰ এটা পৰম্পৰা চলি আছে এক মৌখিক পৰম্পৰা সেই পৰম্পৰা হ'ল চৰিত তোলাৰ